নমস্কাৰ দৰ্শকসকল। এজন ডাঙৰ মানুহে কৈছিল, যদি তোমাৰ জীৱনৰ সমস্যা নাহে তেন্তে বুজিবা তুমি ভুল বাটত আছা। দৰ্শকসকল, আহক আজি এটা কাহিনী শুনো। জীৱনৰ সমস্যা, বাধা, কষ্টবোৰে আমাৰ জীৱনত কেনেদৰে সফলতাৰ বাট দেখুৱায়। এখন গাঁৱত এজন 10-12 বছৰীয়া ল'ৰা আছিল। সি তাৰ পিতৃ-মাতৃৰ সৈতে বাস কৰিছিল। এদিন বহু বছৰ পিছত সি তাৰ ককাকৰ গাঁৱলৈ গ'ল। তাত সি সদায় ককাকৰ সৈতে খেলা-ধূলা কৰিছিল। এদিন খেলি খেলি সি তাৰ ককাকক ক'লে, ককা, যেতিয়া মই ডাঙৰ হ'ম মই বহুত সফল হ'ম। আপুনি মোক সফল হ'বলৈ কিবা উপায় ক'ব পাৰিবনে? সৰু নাতিনীয়েকৰ কথা শুনি ককাকৰ হাঁহি উঠিলে আৰু তাৰ ফালে চাই ক'লে, ঠিক আছে, ক'ম বাৰু। তাৰ পিছত ককাকে সৰু নাতিনীয়েকক এখন গছপুলি বেচা দোকানলৈ লৈ গ'ল, য'ত সৰু সৰু গছৰ পুলিবোৰ আছিল। তেওঁ 2টা সৰু গছৰ পুলি কিনিলে আৰু ঘৰলৈ লৈ আহিল। ঘৰলৈ আহি তেওঁ এটা পুলি ডাঙৰ টাবত ৰুই ঘৰৰ ভিতৰত ৰাখিলে আৰু আনটো পুলি ঘৰৰ বাহিৰত ৰুই থ'লে। তাৰপিছত তেওঁ নাতিনীয়েকক সুধিলে, তুমি ক'ব পাৰিবানে কোনটো গছৰ পুলি ভৱিষ্যতে ভালকৈ ডাঙৰ হ'ব? সৰু নাতিনীয়েকে অলপ ভাবি ককাকক ক'লে, আমি ঘৰৰ ভিতৰত ৰোৱা পুলিটোৱে ভালকৈ ডাঙৰ হ'ব ককা, কিয়নো সি ঘৰৰ ভিতৰত সকলো সমস্যাৰ পৰা সুৰক্ষিত। কিন্তু আমি বাহিৰত ৰোৱা পুলিটোৰ বাবে বহুতো বিপদ আছে, যেনে চোকা ৰ'দ, ধুমুহা, বৰষুণ আৰু জন্তুৰ পৰা। ককাকে হাঁহি ক'লে, ঠিক আছে, ভৱিষ্যতে চাম এই 2টা পুলিৰ কি হয়। তাৰ পিছত 4 বছৰমানৰ পিছত নাতিনীয়েক আকৌ ককাকৰ ঘৰলৈ আহিল। ককাকক দেখাৰ পিছত সি সুধিলে, ককা, শেষবাৰ যেতিয়া মই আপোনাক সুধিছিলোঁ জীৱনত কেনেকৈ সফল হ'ব পাৰি, কিন্তু আপুনি মোক একো কোৱা নাছিল। এতিয়া আপুনি মোক ক'ব লাগিব। নাতিনীয়েকৰ কথা শুনি ককাকে হাঁহি ক'লে, অৱশ্যে, কিন্তু প্ৰথমে আমি সেই 2টা গছপুলি চাওঁ যি আমি কেইবছৰমানৰ আগতে ৰুইছিলোঁ। এই বুলি তেওঁ ল'ৰাটোক সেই ঠাইলৈ লৈ গ'ল য'ত তেওঁ ঘৰৰ ভিতৰত ৰোৱা গছৰ পুলিটো ৰাখিছিল। তেওঁ দেখিলে যে গছপুলিটো এতিয়া ডাঙৰ হৈ পৰিছে। তাৰ পিছত তেওঁলোকে বাহিৰত ৰোৱা গছপুলিটো চাবলৈ গ'ল আৰু দেখিলে যে সৰু পুলিটো এতিয়া এজোপা ডাঙৰ আৰু বিশাল গছ হৈ পৰিছে। গছজোপাৰ ডালবোৰ বহুত শক্তিশালী আৰু দীঘল হৈ পৰিছে আৰু তাৰ ছাই সমগ্ৰ মাটিকালি ঢাকি ৰাখিছে। ককাকে নাতিনীয়েকলৈ চাই ক'লে, কচোন, কোনজোপা গছ ডাঙৰ আৰু মজবুত? কোনজোপা গছ বেছি সফল হৈছে? ল'ৰাটোৱে ক'লে, আমি বাহিৰত ৰোৱা গছৰ পুলিটো ককা। কিন্তু ককা, এয়া কেনেকৈ সম্ভৱ? এই গছপুলিটোৱে নিশ্চয় বহুতো বিপদৰ সন্মুখীন হৈছে, বহুতো সমস্যা আহিছে, কিন্তু তথাপিও এই গছপুলিটো ইমান ডাঙৰ কেনেকৈ হ'ল? ককাকে তাৰ ফালে চালে আৰু ক'লে, তুমি ঠিকেই কৈছা, আমি বাহিৰত ৰোৱা গছপুলিটো বহুতো সমস্যাৰ সন্মুখীন হৈছে আৰু সেই সমস্যাবোৰৰ সৈতে যুঁজ দিয়ে ইমান ডাঙৰ আৰু বিশাল হৈছে। এতিয়া সি যিমান ইচ্ছা কৰে সিমান ডাঙৰ হ'ব পাৰিব। ধুমুহা, বৰষুণ আদি সমস্যাই তাৰ ডালবোৰ আৰু বেছি শক্তিশালী কৰি তুলিব। সেইবাবে এতিয়া সি এজোপা বিশাল গছ হৈ পৰিছে আৰু এতিয়া এই সমস্যাবোৰ তাৰ বাবে সৰু হৈ পৰিছে। তাৰপিছত তাৰ ককাকে ক'লে, এটা কথা সদায় মনত ৰাখিবা, যেতিয়ালৈকে তুমি জীৱনত সংঘৰ্ষ নকৰা, যেতিয়ালৈকে তুমি কষ্টৰ মাজেৰে নোযোৱা, তেতিয়ালৈকে তুমি জীৱনত সফল হ'ব নোৱাৰিবা। যদি তুমি জীৱনত সদায় আৰামদায়ক বাটহে বাছি লোৱা, তেন্তে তুমি যিমান আগবাঢ়িব লাগিছিল সিমান আগবাঢ়িব নোৱাৰিবা। কিন্তু যদি তুমি প্ৰতিটো সমস্যাৰ বাবে সাজু হৈ থাকা, সংঘৰ্ষৰ বাবে সদায় প্ৰস্তুত হৈ থাকা, তেন্তে কোনো লক্ষ্যই তোমাৰ বাবে অসাধ্য হ'ব নোৱাৰে। তেনে ক্ষেত্ৰত ডাঙৰ সমস্যাবোৰ সৰু হৈ পৰিব। এই কথাবোৰ শুনি নাতিনীয়েকে এটা গভীৰ উশাহ ল'লে আৰু এই বিশাল গছজোপালৈ চাবলৈ ধৰিলে। ককাকৰ প্ৰতিটো শব্দ তাৰ মনত থাকি গ'ল। দৰ্শকসকল, কাহিনীটোৰ পৰা আমি এইটোৱে শিকিলোঁ যে জীৱনৰ সমস্যা, বাধা আৰু কষ্টবোৰে আমাৰ জীৱনত কেনেদৰে সফলতাৰ বাট দেখুৱায়। দৰ্শকসকল, যদি কাহিনীটো ভাল পালে তেনে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।